পাৰ্বত্য ডিমা হাছাও মাইবং কাণ্ডক কেন্দ্ৰ কৰি আজি উত্তাল আৰু প্ৰতিবাদ মুখৰ পাৰ্বত্য জিলা ডিফু দিলাই হৰিয়জনৰ 30 কোটি টকীয়া ডিডিএছ পথত ধুলিৰ বৰষুণত তিতি ভিন্ন ৰোগত আক্ৰান্ত হৈছে পথচাৰীসকল ডিফুৰ বিথিফাঙত উলহ-মালহেৰে আজিৰে পৰা উদযাপন ডিমাছাসকলৰ বিশ্বডিমা উৎসৱ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চয়তা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলে মাইবং কাণ্ডক কেন্দ্ৰ কৰি আজি উত্তাল পাহাৰীয়া জিলা ডিমা হাছাও 26 জানুৱাৰী ডিমা হাছাৰ আকাশত ত্ৰিৰংগাৰ বিপৰীতে ৰাজপথত উৰালে কলা পতাকা 27 জানুৱাৰীত হাজাৰ হাজাৰ জনতাই ৰাজপথলৈ ওলাই আহি জিলা উপায়ুক্ত দেৱজ্যোতি হাজৰিকা আৰু আৰএছএছ উত্তৰ পূবৰ নেতা জগদম্বা মলৰ প্ৰতিকৃতি ড্ৰাগ কৰি প্ৰতিবাদ সাব্যস্ত ডিমা হাছাও ৰাইজৰ পাৰ্বত্য জিলা ডিমা হাছাওত বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্তকৰণৰ কেন্দ্ৰ কৰি চলা প্ৰতিবাদত মাইবঙত সংঘটিত বৰ্বৰ কাণ্ডৰ উচিত বিচাৰ বিচাৰি ডিমাছা ৰাইজে আজিও প্ৰতিবাদ অব্যাহত ৰাখিছে আৰক্ষীৰ গুলীত নিহত মিথুনজয় দেৱৰাগেত প্ৰবন্ত হাকমচা আৰু আন শহ নিৰীহক আৰক্ষী গুলীয়াই আহত কৰাৰ প্ৰতিবাদত যোৱা কালিৰে পৰা 48 ঘণ্টীয়া বন্ধ পালন কৰিছে ডিমাছা ৰাইজে RSS Mudabad 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 RSS Mudabad 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 RSS সরকারে কেন নিয়ে জীবন আন্দোলন করিয়ে থাকিম আমি আন্দোলন কৰি থাকিম যদি ট্ৰান্সফাৰ নকৰে এৰেষ্ট নকৰে তেওঁক আমি এনেকৈ আন্দোলন কৰি থাকিম এদিনো বহি নাথাকো দিনে ৰাতি আমি এনেকৈ ৰাস্তা পথে বহি থাকিম বৰবাৰী একো নালাগে আমাক লৰা হেৰৰ সন্তানৰ দুখ বেদনা মাতৃ পাব লাগে হয় না নহয় ৰাইজে হাজাৰ হাজাৰ পুৰুষ মহিলাই ৰাজপথলৈ ওলাই আহি আপোনজনক হেৰুৱাৰ দুখ আৰু ক্ষোভত ফাটি পৰিছে প্ৰতিবাদী ৰাইজে মাইবং কাণ্ডত কৰুণ মৃত্যুক আঁকোৱালি লোৱা মিথুনজয় দেৱৰাগেত আৰু প্ৰবন্ত হাকমচাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ডিমা হাছাও ৰাইজে আনহাতে জিলাখনৰ মূল প্ৰৱেশদ্বাৰ ডিউংবাত সহস্ৰাধিক জনতাই বিগত দুদিন ধৰি প্ৰতিবাদ সাব্যস্ত অব্যাহত থকাত জনজীৱন স্তব্ধ হৈ পৰিছে প্ৰতিবাদী ৰাইজে আৰএছএছৰ নেতা জগদম্বা আৰু জিলা উপায়ুক্ত দেৱজ্যোতি হাজৰিকাৰ পুত্তলিকা দাহ কৰে সমদলত আৰএছএছ মুৰ্দাবাদ উপায়ুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক ইত্যাদি ধ্বনিৰে পৰিৱেশ উত্তপ্ত কৰিছে সমগ্ৰ পাহাৰীয়া জিলা খেৰনিৰ পৰা বীৰেন ইঘে ৰিপৰ্ট কাট নিউজ পথত ধুলিৰ বৰষুণ নিৰুপায় পথচাৰীসকল পথটোৰে অহা যোৱা কৰোঁতে ধুলিৰ বৰষুণত তিতি বুঢ়ী আক্ৰান্ত হৈছে চৰ্দি কাহ মূৰৰ বিষ আদি ভিন্ন ৰোগত 30 কোটি টকীয়া ব্যয় সাপেক্ষে সামুকীয়া গতিত নিৰ্মাণ চলি থকা এই ডিডিএছ পথ 4 মাহৰ আগতে নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল বোকাজানৰ বিধায়ক ডাক্তৰ নুমল মুমিনে ৱৰ্ল্ড বেংকৰ অৰ্থ সাহায্যৰে যোৰহাট নৰ্থ ইষ্ট প্লেণ্টেশ্যন লিমিটেড নামৰ কোম্পানীক এই ডিডিএছ পথৰ নিৰ্মাণৰ বাবে কামৰ ঠিকা আবণ্টন দিয়া হয় 30 কোটি টকাৰ ব্যয় সাপেক্ষে এই 13 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ হৰিয়জনৰ পৰা মৈছ কিলিং গাঁৱলৈ নিৰ্মাণ সম্পূৰ্ণ কৰিবৰ বাবে আধাৰশিলা স্থাপন অনুষ্ঠানত বিধায়ক ডাক্তৰ নুমল মুমিনে সময় নিৰ্ধাৰিত কৰা হৈছিল 10 মাহ যদিও আজি 4 মাহ উকলি যোৱাটো কোম্পানীটোৱে নিৰ্মাণৰ 20% কামো হৈ নুঠাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে সামুকীয়া গতিৰে নিৰ্মাণ কাৰ্য চলোৱাৰ নামত এতিয়া খৰালি অহাৰ লগে লগে পথটোৰে যাতায়াত কৰা সৰুবৰ গাড়ীসমূহে উৰুৱাই নি ধুলিময় কৰি পেলাই গোটেই চোৱা পথ যাৰ বাবে পথচাৰীৰ লগতে বাইক স্কুটাৰ আৰোহীসকলে এই ধুলিময় পথটোৰে যাতায়াত কৰি বিভিন্ন ৰোগত আক্ৰান্ত হ'বলগীয়া হৈছে স্থানীয় ৰাইজৰ অভিযোগ যে ৰাইজৰ দুখ দুৰ্দশা দূৰ কৰিবৰ বাবে নিৰ্মাণ পথ নিৰ্মাণ কৰি দিয়াৰ নামত উলুটাকৈ দুৰ্দশাতহে পেলাইছে ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি
পথটোৰ নিৰ্মাণৰ কাম নিয়ম মাফিক আগবঢ়াবৰ পৰিৱৰ্তে 2-3টা জেচিবিৰে কাম কৰাৰ নামত কেৱল কাৰ্বি আংলং জিলাৰ ধন লুটি নিয়াৰ অভিসন্ধিহে কৰা বুলিও অভিযোগ উত্থাপন কৰিছে স্থানীয় সচেতন ৰাইজে হামুকিয়া গতিত চলা এই কাম 10 মাহে নালাগে বছৰটো পাৰ হৈ গলেও সম্পূৰ্ণ হৈ উঠাৰ লক্ষণ পৰিলক্ষিত হোৱা নাই আৰু এই লেহিমীয়া গতিৰ কামৰ বাবে হেহে স্থানীয় ৰাইজে বিধায়ক ডাক্তৰ মুমিনৰ অদূৰদৰ্শিতাকে আঙুলি টুৱাইছে বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাৰ্ড নিউজ ডিমাছাসকলৰ হিয়াৰ আমঠু বিশু ডিমা উৎসৱ সমগ্ৰ ডিমাছা অধুষিত অঞ্চলসমূহত উদযাপন কৰা বিশু ডিমা উৎসৱৰ মতে সংগতি ৰাখি বিধি ভাঙতো আজিৰে পৰা উলহ মালহেৰে বিশু ডিমা আনন্দৰ লগতে সমান্তৰালভাৱে আনন্দ দিবলৈ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পৰিষদৰ উদ্যোগত নিৰ্মাণ কৰা ডিমাছা ছাত্ৰাবাস উদ্বোধন কৰে বিশুডিমা উদযাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং কাৰ্যবাহী সদস্য যথাক্ৰমে ৰতন তেৰণ প্ৰদীপ ৰংপি প্ৰদীপ ডিফুচা অধ্যক্ষ হৰেন সিং বে উপাধ্যক্ষ ৰিতেশ ইংহি কাৰ্বি সাংস্কৃতিক সমাজৰ সভাপতি চন্দ্ৰ সিং ক্ৰ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে মুখ্য অতিথিৰ ভাষণত ৰংহাঙে বিশুডিমাৰ লগতে অলপতে সংগঠিত ডিমা হাছাৰ মাইবং কাণ্ডৰ কথা উৱৰি দুখ প্ৰকাশ কৰি কেটাৰ নাগালিমত কাৰ্বি আংলং আৰু ডিমা হাছাৰ 1 ইঞ্চি ভূমিও অন্তৰ্ভুক্ত নহয় বুলি কয় মাটি দিয়াটো বাদে যিটো ডিমাপুৰটো আমাৰ ডিমা হাছৰ মাটি আগত ডিমাছা ৰজা তাতে আছে গতিকে সেই ডিমাপুৰটো পুনৰ আকৌ ডিমা হাছলৈ ঘূৰাই দিব লাগে বুলি মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই অনুৰোধ কৰিছোঁ এইখিনি কৈ মই আৰু কাৰ্বি আংলং ডিমা হাছা আমি শান্তি বজাই ৰাখিব বিচাৰিছোঁ কাৰ্বি আংলং আৰু ডিমা হাছা আমি উন্নতি কৰিব বিচাৰিছোঁ কাৰ্বি আংলং আৰু ডিমা হাছা যুৱক যুৱতীবিলাকক সংস্থাপন দিব বিচাৰিছোঁ গতিকে নাগালেণ্ডত 1 ইঞ্চি মাটি দিয়া নহ'ব বুলি মই আপোনালোকৰ চেনেলতে মই আৰু এই সম্পৰ্কে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিমাছা সদৌ ডিমাছা তথা কাৰ্বি ৰাজ্যক নিশ্চিন্ত থকাৰ কথা ব্যক্ত কৰিবলৈ কোৱা বুলি ৰংহাঙে তেওঁৰ ভাষণত কয় উল্লেখ্য বিশুডিমাৰ উৎসৱত উদযাপন থলীত বাৰেৰহণীয়া পোছাক পৰিহিত ডিমাছা যুৱক যুৱতী তথা পুৰুষ মহিলাসকলৰ উপস্থিতিয়ে বিশুডিমা উদযাপনৰ সভাথলী আড়ম্বৰপূৰ্ণ আৰু গাম্ভীৰ্যপূৰ্ণ কৰে পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে লৈছো সমূহ বাণিজ্যিক বিৰতি और अभी एक और भूकंप 7.4 की तीव्रता का अरे बाप रे एया तेते बहुत बेया होल बहुत बेसी जान माলৰ লোকসান হল সাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়াতো বল ভয় লগা হৈছে মইতো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ এছডি ৰিভাৰ টাটা টিস্কন এছডি ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰীসমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ Hoichual Academy, Lurulangso, Difu Karbi Anglong. New admission starts from 15th of December 2017 for the class of playgroup to class 5. The new classes will start from 8th of January 2018. The academy provides many facilities such as computer education, secure environment, music and dance class, art and painting class, playroom, audio-visual room, school tuition, daycare, school tiffin, smart class, child development center, etc. Parents or guardians are requested to collect the admission form from the principal office at office hours. For more details, please contact at 9854-143-772 or you can also contact at 03-671-27900. Aturkimi Academy, Rukasen, Amlapati, Difu 782460, affiliated to CBSE, New Delhi. Admission open, Montessori up to class 9. Issue of prospectus and admission form from 1st of December 2017. Facilities like Boys and Girls Hostel, audio-visual teaching aid with projector, smart class, Next Education Inter Private Limited, arts and dance classes, etc. Montessori classes will start from 1st week of January 2018.
For admission details, please contact 03671 273084 or 7896 971 592 or 8724068454 or 8472091283. A huge and marvelous collections of winter wear for ladies, gents and kids are available at Marlin Showroom. Marlin Showroom, opposite of Town Outpost, Main Market, Difu, Karbi Anglong. For more details, please contact at 9435 433 011 or 96788 35481. Have one bite of sweetness in your little and great celebration and occasion. Taste it today at Ashoka Sweets, the Soy Building, MG Road, Difu Market. Blossom Beauty Clinic and Training Center. Facilities available: list of haircut, hair treatment, hair oiling, henna, straightening, hair perming, full body spa, coloring, waxing, manicure and pedicure, party makeup. List of facial: signature facial, signature galvanic facial, signature Auraleda facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial, and bleach. Blossom Beauty Clinic and Training Center, KST Road near Aturkimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. Kanch Assam Hill Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস হৰিহৰ তেল হালধিৰ গুৰি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে আগন্তুক 44তম কাৰ্বি যুৱ মহোৎসৱলৈ আৰু বেছি দিন নাই যদিও মহোৎসৱ উদযাপন থলী তাৰালাংছত প্ৰস্তুতি তথা নিৰ্মাণ প্ৰক্ৰিয়াত মন্থৰ গতিত খৰতকীয়া কৰিবলৈ বিগত কেইবা দিনৰে পৰা কাৰ্বি আংলঙৰ ২৬টা পৰিষদীয় সমষ্টিৰ ৰাইজে এদিনীয়া শ্ৰমদান কৰি আহিছে আজি নমাটি আৰু মহাময়া পৰিষদীয় সমষ্টিৰ সাংস্কৃতিক প্ৰেমী ৰাইজেও যৌথভাৱে দিলেহি এদিনীয়া শ্ৰমদান হয় নিজৰ কলা সংস্কৃতিক ভাল নোপোৱা লোক যদি আছে হেয়া একেবাৰে বিৰল কাৰ্বি সংস্কৃতি মানে তাৰালাংছো মানে কাৰ্বি সংস্কৃতি য'ত সংস্কৃতিৰ বৰগছ আছে যি বৰগছে হাত বাউল দি আহ্বান কৰে তালৈ কোনো কাৰ্বিয়ে নহাকৈ কেনেকৈ থাকিব পাৰে পৰ্যায়ক্ৰমে সাংস্কৃতিক ক্ষেত্ৰ তাৰালাংছত জিলাখনৰ বিভিন্ন পৰিষদীয় সমষ্টিৰ ৰাজ্যে শ্ৰমদান কৰি অহাৰ পিছত আজি শ্ৰমদানৰ পাল পৰিল নমাটি আৰু মহাময়া সমষ্টি সাংস্কৃতিক প্ৰেমী ৰাইজৰ এই পৰিষদীয় সমষ্টিৰ ৰাইজে হাতে হাতে দা কুৰ কুঠাৰ লৈ আহি হেয়ে পুৱা প্ৰায় ৯ মান বজাৰ পৰাই শ্ৰমদান কাৰ্যৰ আৰম্ভণি কৰা হয় Solong sita melo nilitum nomati hawar lapen nomati nilitum denarong kesias jundo kadu kepen cing room si nilitum a party hall lapen kesias atumpen cing room pet si nilitum dak non kewangji Karbi Youth Festival along kecerap kecitudun dia pamsi nilitum dak kewa lapen nilitum bang poket nedo pini dak kewa kasi nilitum sita melo horonjam kita mece warlo kami klaim makan lapen nilitum la non taralang so Karbi Youth Festival koson se ali racam di pigi makan nilitum kadu kebeta nilitum nomati komosti along pen kita melo ningi siwet pen anso se palang medun di pan nilitum dak kam klaim nang cerap nang cetudun Festival taralang so long Ilun Karbi Anglong Autonomous Council CM lapen chairman sarake hai napin khara tengpen arnisi mohamaya rat pen sitame
da kam cerap nangi pua so teng pen sini litum da kam cerap je phan banglo nilitum kadu kabe bang pharoi sira bang pokep armu nilitum banglo lasi arnisi aphan nilitum ladak jutang aphan ka chinghona joini nilitum pini ladak somdan chipilo lasi ke bangjia por hu jeta me nilitum jutang aphan anso se ka cerap chitu junji aphan nilitum ninga klong pen ning chingsam mohamaya pen anso se cerap bunji aphan si pini ladang nilitum tarlang solong kam pen phon অৱশ্যে উল্লেখ্য যে শ্ৰমদান কাৰ্য ৰূপায়ণৰ বাবে নমাটি সমষ্টিৰ পৰা 50 গৰাকী আৰু মহাময়া সমষ্টিৰ পৰা 150 গৰাকী সংস্কৃতি প্ৰেমী ৰাইজে স্বতঃস্ফূৰ্তভাৱে আহি শ্ৰমদান কৰে কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি তথা কাৰ্বি আংলং আৰু ডিমা হাছাওৰ সাংসদ বীৰেন সিং ইংটিও এক প্ৰেছ বিজ্ঞপ্তি যোগে ডিমা হাছাওৰ মাইবঙত সংঘটিত দুখজনক ঘটনাৰ সন্দৰ্ভত দুখ প্ৰকাশ কৰি ঘটনাৰ তীব্ৰ গৰিহণা দিছে ভূমি ৰক্ষাৰ স্বাৰ্থত সংগ্ৰাম প্ৰতিবাদ আদি ডিমাছাবাসীৰ নিজৰ অধিকাৰ অনাগত দিনত নাগালেণ্ডৰ স্যাটেলাইট কাউন্সিল গঠন কৰাৰ সম্ভাৱনা আহি পৰাত প্ৰতিবাদ কৰাৰো ডিমাছাসকলৰ অধিকাৰতে পৰে কিন্তু সেই বুলি নগাসকলৰ দীৰ্ঘদিনীয়া দাবী সমাধান হোৱাত তেওঁ সমৰ্থন কৰে কিন্তু সেই বুলি কাষত তিনি পাহাৰীয়া জিলা পূব কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ ভৌগোলিক অখণ্ডতা ভংগ কৰাত সাংসদ বীৰেন সিং ইংটিয়ে কেতিয়াও সহ্য নকৰে বুলি ব্যক্ত কৰাৰ লগতে মাইবং কাণ্ডৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত দিবৰ বাবে অসম চৰকাৰলৈ আহ্বান জনাইছে সাংসদগৰাকীয়ে গ্ৰেটাৰ নাগালিম প্ৰসংগক কেন্দ্ৰ কৰি সংঘটিত মাইবং কাণ্ডৰ প্ৰতিক্ৰিয়াত আজি দিনৰ 12 বজাত কাৰ্বি ছাত্ৰ সন্থাৰ কাৰ্যালয়ত বৰ্ডাৰ প্ৰটেকশ্যন ফৰামে এক সংবাদমেল অনুষ্ঠিত কৰে গ্ৰেটাৰ নাগালিম প্ৰসংগক কেন্দ্ৰ কৰি সংঘটিত মাইবং কাণ্ডৰ প্ৰতিক্ৰিয়াত আজি দিনৰ 12 বজাত কাৰ্বি ছাত্ৰ সন্থাৰ কাৰ্যালয়ত বৰ্ডাৰ প্ৰটেকশ্যন ফৰামে এক সংবাদমেল অনুষ্ঠিত কৰে নাগালিমত ডিমা হাছাও ভূমি অন্তৰ্ভুক্তি আশংকাক লৈ প্ৰতিবাদী ডিমা হাছাও ৰাইজে মাইবঙত ৰেলৱে পথ অৱৰোধ কৰিবলৈ গৈ আৰক্ষীৰ যি পৰ্বৰ অতি সহ্য সন্মুখীন হ'ল সেই পৰ্বৰ কাণ্ডৰ তীব্ৰ গৰিহণা দিয়াৰ লগতে ফৰামে এই অমানসিক কাণ্ডৰ সৈতে জড়িত ব্যক্তিসকলৰ বিপক্ষে উচিত তদন্ত কৰাৰ বাবে অসম চৰকাৰক আহ্বান জনায় Therefore demands the concerned authority that means there is the government of Assam and the government of India to constitute a CBI inquiry and serve justice to the innocent victim. And from some reliable sources, we have come to know that some money has been sanctioned towards the victim. So, but I don't know. আৰু নিহত তথা আহত পৰিয়ালে এই দুখজনক ঘটনাৰ সন্দৰ্ভত উপযুক্ত বিচাৰ পাব লাগে বুলি ব্যক্ত কৰে ফৰামৰ নেতৃত্বই উল্লেখ্য সংবাদমেলত ফৰামৰ উপদেষ্টা পি দিলি আহ্বায়ক নিপেন শইকীয়া জৰ্জ টিমুং প্ৰমুখ্যে নেতাসকল উপস্থিত থাকে আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ